So hello friends, welcome to my Guitar Top Vlog channel. তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। তো আৰু পূৰা বৰষুণ দি আছে, এইমাত্ৰ ৰ'দ দিলে। তো এথেন আচল কথা মোবাইলটোত পইচা নাই, প্ৰথমতে পইচাটো ভৰাই আনো আৰু ফ্লিপকাৰ্টৰ পৰা কিবা কিবি বস্তু আনিছোঁ দেখি আছোঁ। তো আৰু জানি মাস্ক মেইন পূৰা 18 কেন মোৰ পূৰা মাস্ক, কিন্তু মোৰ এইখান পূৰা ফেভৰেট এইখান মাৰি যাম। তো আমি এথেন যাওঁ। চাওক পূৰা বৰষুণ দি উঠছে মাত্ৰ, এইমাত্ৰ অলপ ৰ'দ দিছে। তো এখন মোচা কাপোৰ লাগে চাইকেলখন মুচবা। আৰু এইডাল মানি প্লেণ্টডাল চাওক অলপ ডাঙৰ হৈছে। তো চিটটো পূৰা মুচি দিওঁ, নহ'লে আৰু কাৰোবাৰ ভাবিব হাফ পেণ্টত মুতা বুলি। তো সেইবাবে মুচি দিওঁ, নহ'লে হাফ পেণ্টটো জিকিব। আৰু চাওক আমাৰ ৰাস্তাটোত কিমান পানী হৈছে। তেনে পূৰা সহকান বৰষুণ আহিছে আৰু পানী বজায় পূৰা পেডেল মাৰি মাৰি। তো এথেন পইচাটো ভৰাইলোঁ আৰু এথেন আমি চাম চিৰা ভাজা। তো চিৰা ভাজা খাই পূৰা গান শুনো। তো দেখ তুলিলোঁ এথেন গান শুনিম। Bluetooth mode. Moments later. আৰু এইটো হৈছে ইউটিউবৰ ৰুমত লগা LED লাইট। তো এইটো এটা আৰু কিবা বুলিছে। আৰু এটা আছে, আপোনালোকৰ মোবাইলটো বৈ অহা নাই একো, এটা মানে বিছনা তল আছে, সেইকাৰণে আন্ধাৰ। তো এইটো এটা কালি আহি পাইছোঁ ফ্লিপকাৰ্টৰ। তো পূৰা ওজন আছে কাগজটোৰ। তো কি আছে দেখি আছোঁ। আৰু এইটো গাড়ীৰ কাভাৰ, এইখন গাড়ী এইখনৰ কাৰণে। তো এইটো প্ৰথমতে দেখাওঁ, এইটো হৈছে LED লাইট। চাওক এইটোৰ দাম হৈছে 700 মান টকা। আৰু এথেন প্লাগত দি চাওঁ পূৰা কেনেহেন কালাৰ হয়। তো এইডাল পূৰা নীলা কালাৰ হয়, কাৰণ চাওক কি বঢ়িয়া নীলা। তো এইটো পূৰা ৰুমত লগা হ'ব। চাওক আৰু এই দুটাত তাৰমানে কি আছে, এই দুটাৰ মানে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ। তো এইটো নেক্সট ভিডিঅ'ত কি আছে ইয়াত দেখাম। আৰু এইটো ফ্লিপকাৰ্টৰ পৰা নহয়, এইটো বৰপেটা ৰোডৰ পৰা কিনা হৈছে। তো LED লাইট। তো ইয়াৰ দাম এইটো 700 টকা, আৰু এইটোৰ দাম হৈছে 1000, আৰু এইটো হৈছে 219 টকা। তো কি আছে এই দুটাৰ ভিতৰত সেইটো নেক্সট লগত দেখা হ'ব। তো আজিলৈ ইমানে। তো এই দুটাত কি আছে সেইটো নেক্সট ব্লগটোত দেখা পাব। তো সেইবাবে ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এইকেইদিন পূৰা ডেইলি ব্লগ কৰিব চেষ্টা কৰিম। আৰু
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো যদি ইমান টাইমে ছাবস্ক্ৰাইব কৰা নাই কাৰণ 1000 ছাবস্ক্ৰাইবাৰ সোনকালে হয় যেন প্লিজ শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু এইখিনি তো বাই সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটিয়েদি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে